हेलो बंधुসকল স্বাগতম জানাইছো মোৰ নতুন এটা ভিডিঅ'লৈ আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে সো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাব ভিডিঅ' এডিটিংৰ কাৰণে 99 মানুহে কাইনমাষ্টাৰ এপ্লিকেশনটো ইউজ কৰে যেতিয়া আমি কাইনমাষ্টাৰৰ পৰা ভিডিঅ' এডিটিং কৰোঁ তেতিয়া কাইনমাষ্টাৰৰ লোগো বা ৱাটাৰমাৰ্ক থাকে সেই লোগো বা ৱাটাৰমাৰ্কৰ কাৰণে আমাৰ ভিডিঅ'বোৰ প্ৰফেশনাল নহয় সো আমি কেনেকৈ কাইনমাষ্টাৰৰ ৱাটাৰমাৰ্কটো ৰিমুভ কৰিম হেতু বিষয়ে মই আজি আলোচনা কৰিম আপুনি যদি মোৰ চেনেলত প্ৰথম হৈ থাকে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই আপলোড কৰা সকলো ভিডিঅ' নটিফিকেশন আপুনি লাভ কৰে এতিয়া হক ভিডিঅ'টো আৰম্ভ কৰো প্ৰথমে আপুনি কাইনমাষ্টাৰ এপ্লিকেশনটো ওপেন কৰি লব যেটো ভিডিঅ' আপুনি এডিটিং কৰিব বিচাৰে সেই ভিডিঅ'টো আপুনি সিলেক্ট কৰি লব এটা আপোনালোকে দেখা পাইছে কাইনমাষ্টাৰ ৱাটাৰমাৰ্ক আছে এই ৱাটাৰমাৰ্কটো আপোনালোকৰ সন্মুখতে মই ৰিমুভ কৰি দেখুৱাম ভিডিঅ'টো এডিটিং হোৱাৰ পাছত আপুনি এক্সপ্লৰত ক্লিক কৰি দিব ভিডিঅ'টো সেভ কৰি লব এই সেভ আইকনত ক্লিক কৰি দিব স্কিপত ক্লিক কৰি দিব ভিডিঅ'টো সেভ হৈ আছে ভিডিঅ'টো সেভ হোৱাৰ পিছত আপুনি ডাইৰেক্টলি বেক আহি যাব এতিয়া আপুনি প্লে ষ্ট'ৰ এপটো ওপেন কৰি লব ওপেন কৰাৰ পাছত আপুনি টাইপ কৰি দিব কাইনমাষ্টাৰ ৱাটাৰমাৰ্ক ৰিমুভাৰ ইয়াত আপোনালোকে বহুতো এপ দেখা পাইছে ৰিমুভ এণ্ড এড ৱাটাৰমাৰ্ক এই এপটো আপোনালোকে ইনষ্টল কৰি লব এতিয়া মই ওপেনত ক্লিক কৰি দিলো এপটো ওপেন হৈ আছে সিলেক্ট ভিডিও এই অপশনটো আপোনালোকে ক্লিক কৰি দিব ৰিমুভ ৱাটাৰমাৰ্ক ইয়াত ক্লিক কৰি দিব এতিয়া আপুনি যেটো ভিডিওৰ পৰা ৱাটাৰমাৰ্ক ৰিমুভ কৰিব বিচাৰে সেই ভিডিওৰ পৰা এই ভিডিওটো আপুনি সিলেক্ট কৰি লব ইয়াত আপোনালোকে দেখা পাইছে ৱাটাৰমাৰ্ক আছে এই ৱাটাৰমাৰ্কটো এতিয়া ৰিমুভ কৰিম এতিয়া আপুনি সেভ আইকনত ক্লিক কৰি দিব ভিডিওটো সেভ হৈ আছে এতিয়া ভিডিওটো প্লে কৰি চাও ৱাটাৰমাৰ্ক আছে না নাই ইয়াত আপোনালোকে দেখা পাইছে ইয়াত ৱাটাৰমাৰ্ক আছিল ৱাটাৰমাৰ্কটো নাই ভিডিওটো যদি ভাল লাগে তেনেহলে লাইক কমেন্ট শেয়াৰ কৰি দিব to change your